আজি মই বনাবলৈ লৈছোঁ অমিতাৰ এটা নতুন ৰেচিপি। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। ৰেচিপিটো কেনেদৰে বনাই আজি মই ইয়াত একদম কম খৰচতে আৰু সহজতে ৰেচিপিটো বনাব পাৰি। আৰু যিকোনো লোকে ধৰক পকা অমিতা খাই বেয়া পায় বা অমিতা খাই বেয়া পায় তেওঁলোকৰ বাবে এই ৰেচিপিটো খুবেই লাভজনক হ'ব। সৰু ল'ৰা ছোৱালীয়ে যেনেকৈ অমিতা খাই বৰ ভাল নাপায়, তো আপোনালোকে যদি এনেধৰণে বনায় তেতিয়াহ'লে সকলোবোৰ সৰু ল'ৰা ছোৱালীয়ে অমিতা বনোৱা ৰেচিপিটো খাই বৰ ভাল পাব। তাৰ বাবে মই দেখিছে নহয় এটুকুৰা অমিতা লৈ লৈছোঁ। অমিতাটো পকা অমিতাই লৈছোঁ। পকা অমিতাটো বাকলিবোৰ এৰুৱাই টুকুৰা টুকুৰকৈ কাটি এতিয়া মিক্সিত গ্ৰাইণ্ডাৰত দি দিছোঁ। এইখিনি এটা পেষ্ট বনাই ল'ম। একেবাৰে মিহিকৈ পিচিম মিক্সিত। আৰু এইখিনি পকা অমিতা যেতিয়া সহজতেই পিচো খাই যাব তেতিয়াই পিচিব লৈছোঁ মই। দেখিছেনে এই মিক্সিত মই পেষ্টটো বনাই ল'লোঁ অমিতাৰ পেষ্টটো। এতিয়া অমিতাৰ পেষ্টটো যদিও মিক্সিত মাৰিছোঁ কিছুমান হয়তো গোটা গোটা থাকি যাব পাৰে, সেইবাবে এখন চালনীত লৈ এনেকৈ চালি লৈছোঁ। দেখিছেনে আপুনি আটা চলা চালনীখনটো চালিব পাৰে, এনেকৈ নেচালিলেও হয়, কিন্তু মানে কি চালি ল'লে ভাল হয়। আৰু যদি কেনেবাকৈ গোটা থাকি গৈছে ধৰক তেতিয়াহ'লে সেয়া ৰৈ যাব। দেখিছেনে মই আকৌ এনেকৈ ভালকৈ চালনীখনেৰে চালি লৈছোঁ। যিসকল লোকে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেধৰণৰ চিম্পল ভিডিঅ' মোৰ যাতে আপোনালোকে পাই থাকে। মই খুব সহজতে আৰু ঘৰতে থকা সামগ্ৰীৰে কেনেকৈ এটা ভাল ৰেচিপি বনাব পাৰি তাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰোঁ। দেখিছেনে এতিয়া অমিতাৰ পেষ্টত অলপ অলপকৈ আটা দি তাতে অকণমান নিমখ দি ভিডিঅ'টো দেখুওৱাৰ ধৰণে মঠি ল'ব। আটাটো কিন্তু আপুনি দিওঁতে অলপ অলপকৈ দিব, যাতে যিটো আটাৰ ডো বনাওঁ আমি সেইটো যাতে বৰ বেছি টানো নহয় আৰু বৰ গিলাও নহয়, যাতে এটা জোখত যাতে আমি ডোটো বনাব পাৰোঁ। দেখিছেনে তাৰপাছত আপুনি ইয়াত ডোটো যেতিয়া বনাই হৈ যাব তেতিয়া এচামুচ ৰিফাইন অইল দি দিব। ৰিফাইন বৰ বেছি প্ৰয়োজন নহয়, সৰু এচামুচ দিলেই হয়। তাৰপাছত আকৌ অলপ সময় এনেকৈ মঠি থাকিব। এতিয়া ভালকৈ হাতখন এনেকৈ অলপ সময় মঠি ল'ব। বৰ বেছি দেৰি নালাগে, অলপ সময় মঠি ল'লে হয়। এতিয়া সৰু সৰু আমি ভাগত ভাগ কৰি লওঁ। দেখিছেনে ঠিক এনেধৰণে সৰু ভাগত গোটেইখিনি ভাগ কৰি ল'লোঁ মই সৰু সৰুকৈ। এতিয়া কণ কৰি আটা দি এতিয়া বেলি ল'ম পুৰি আকাৰত। সকলোবোৰ পুৰি মই ঠিক এনেদৰে বেলি ল'ম। দেখিছেনে মোৰ সকলোবোৰ পুৰি বেলি হৈ গ'ল। এতিয়া গেছত এখন কেৰাহী দি তাতে অলপ ৰিফাইন অইল দি দিছোঁ। যেতিয়া দেখিব তেলখিনি গৰম হৈ আহিছে তেতিয়া পুৰিটো দি দিব ভালকৈ এনেকৈ। আৰু পুৰিটো এনেকৈ ওপৰত অলপ তেল দি দিব যাতে দুয়োফালে ভালকৈ ভাজ খাই যায়। দুয়োফালে লুটিয়াই দিব এনেকৈ ইফালে ভাজ খাই যোৱাত। এতিয়া চামুচ এখনেৰে তেলৰ পৰা পুৰিটো উলিয়াই ল'ব। ঠিক এনেদৰে বাকী সকলোবোৰ পুৰি ভাজি ল'ব। দেখিছেনে কিমান ধুনীয়া ফুলি উঠিছে। আমাৰ পুৰি তৈয়াৰ হৈ গ'ল। অমিতাৰে বনোৱা পুৰি। অলপ অমিতাৰে কিমানখিনি যে পুৰি হৈ গৈছে আৰু কালাৰটো ইমান ধুনীয়া হৈছে নহয়। এনেকৈ আপুনি এবাৰ বনাই খাবলৈ যে ইমান ভাল লাগে। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব।